নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ শিশুসকলৰ বাবে বিশেষকৈ এটা টেষ্টি আৰু হেল্থি ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে আমাক এটা আপেল দৰকাৰ হ'ব। আপেলটো আমি প্ৰথমতে এনেদৰে পাতল পাতলকৈ কাটি ল'ম। তাৰপিছতে আমি ইয়াত এটা কুকাৰত অলপমান পানী দি 3টামান চিটি আহিবলৈ পৰাকৈ বহাই দিম। এনেদৰে কুকাৰত এনেদৰে দেখিছে নহয়, একেবাৰে কম একদম তলত পৰি থকাকৈ পানী অকণমান দি কুকাৰটো ভাপতে সিজিবলৈ দিম। 3টামান চিটি অহাৰ পিছত কুকাৰটো আমি বন্ধ কৰি দিম। এয়া চাওক, চিটি আহিছে কুকাৰৰ। এতিয়া কুকাৰৰ পৰা আপেলখিনি আমি উলিয়াই ল'ম। এয়া চাওক, ধুনীয়াকৈ সিজিছে নহয়নে? এতিয়া আমি বাতি এটা তেনেকৈ উলিয়াই ল'ম। এনেদৰে উলিয়াৰ পিছত আমি এখন চামুচেৰে আপেলখিনি অলপ মেছ কৰি ল'ম, মিহি কৰি দিয়ে। চামুচেৰে লাহে লাহে কৰি দিলে মিহি হৈ যাব। এনেদৰে মিহি কৰি ল'ব। অলপ পানী ওলাব, একো নাই। অ'টছখিনি যেতিয়া লগত দিব তেতিয়া ধুনীয়াকৈ মিলি যাব। এয়া মিহি হৈ গ'ল ধুনীয়াকৈ, দেখিছেনে? এতিয়া কুকাৰটো পুনৰ বহাই দিম আৰু গৰম হোৱালৈ ৰুম। তাৰপিছতে এতিয়া বাটাৰখিনি অলপ দিম। বাটাৰ এয়া অলপমান দিলেই হ'ব, 2 চামুচ অ'টছৰ কাৰণে। এয়া দেখিছে, এইখন চামুচেৰে মই 2টা চামুচ অ'টছ লৈছোঁ। এয়া এনেদৰে এতিয়া কুকাৰত অ'টছখিনি ঢালি দিম। এখন চামুচেৰে 2টা চামুচ। আৰু 1 চামুচ। তাৰপিছত এতিয়া এখন চামুচেৰে লাহে লাহে অ'টছখিনি আমি লৰাই দিম। বেছি নাভাজিলেও হ'ব, অলপমান ভজাৰ পিছতে আমি ইয়াত মেছ কৰা আপেলখিনি দি দিব পাৰিম। কম জুইত, একেবাৰে কম জুইত আপোনালোকে লৰাই থাকিব, নহ'লে তলফালে গৰম হৈ জ্বলি যাব পাৰে। এনেদৰে লৰাই দিব, এটা ধুনীয়া গোন্ধ আহিব। আপোনালোকে বনালে নিজে গম পাব। এতিয়া ইয়াত মিহি কৰা আপেলখিনি আমি দি দিব পাৰিম। এয়া আপেলখিনি ইয়াত যোগ কৰি দিলোঁ। চামুচখনে ভালদৰে অ'টছখিনি মিলাই ল'ম। এনেদৰে মিলাই থাকিব ধুনীয়াকৈ। 2খিনি মিলি যোৱাৰ পিছতে আপুনি ইয়াত গাখীৰখিনি দি দিব পাৰিব। এতিয়া এয়া চাওক, মই 2 চামুচ অ'টছৰ কাৰণে এবাটিতকৈ কম এনেদৰে গাখীৰ লৈছোঁ। গাখীৰখিনি মই ফৰ্মুলা মিল্কে দিছোঁ, ফৰ্মুলা গাখীৰ যিটো। আপোনালোকে নিজৰ ইচ্ছামতে গৰু গাখীৰো দিব পাৰে। এতিয়া চাওক, এনেদৰে গোটেইকেইটা বস্তু ধুনীয়াকৈ মিলাই থাকিব লাগিব অলপ সময় কম জুইত। ধুনীয়াকৈ মিলোৱা হৈছে। তাৰপিছতে মই এয়া মিশ্ৰিটো বেছিকৈ তাক মিঠাটো মই মিচিৰিয়ে দিওঁ, আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে। এয়া অলপমান মিচিৰি দিছোঁ। দেখিছেনে? মিচিৰি দিয়া হৈছে। এতিয়া গোটেইখিনি বস্তু ধুনীয়াকৈ অলপ সময় লৰাই থাকিব লাগিব, এনেকৈ কম জুইত। এনেদৰে অলপ সময় লৰাই থাকিব। তাৰপিছতে বেছি সময় নালাগে, এনেকৈ অলপ সময় লৰোৱাৰ পিছতে আমাৰ এইখিনি আপেল অ'টছ ৰেচিপিটো হৈ যাব ৰেডি।
ৰেচিপিটো তৈয়াৰ হৈ গৈছে। এতিয়া এটা আমি